APSC Mains 2018 অহা এটা প্ৰশ্ন Briefly explain the functions performed by North Eastern Council প্ৰশ্নটোত কৈছে যে উত্তৰ পূব পৰিষদে কৰা কাম-কাজসমূহ চমুকৈ বুজাই দিয়া উত্তৰ পূব পৰিষদ NEC হৈছে NEC আইন 1971 ৰ অধীনত গঠন কৰা এটা বিধিগত পৰামৰ্শদাতা সংস্থা উত্তৰ পূব ভাৰতৰ 8খন ৰাজ্য অৰ্থাৎ অৰুণাচল প্ৰদেশ অসম মণিপুৰ মেঘালয় মিজোৰাম নাগালেণ্ড ত্ৰিপুৰা আৰু ছিকিম পৰিষদৰ সদস্য নিজ নিজ মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালসকলে তেওঁলোকক প্ৰতিনিধিত্ব কৰে কাৰ্যসমূহ প্ৰথম অৱস্থাত পৰামৰ্শদাতা সংস্থা হিচাপে পৰিষদ গঠন কৰা হৈছিল এতিয়া 2002 চনৰ পৰা ইয়াক আঞ্চলিক পৰিকল্পনা সংস্থা হিচাপে অনুমোদিত কৰা হৈছে পৰিষদে ৰাজ্যৰ বাবে নিৰ্দিষ্ট প্ৰকল্প আৰু আঁচনি প্ৰণয়ন কৰিব আঞ্চলিক পৰিকল্পনাত অন্তৰ্ভুক্ত প্ৰকল্প আৰু আঁচনিসমূহক অগ্ৰাধিকাৰ দিয়া আৰু আঞ্চলিক পৰিকল্পনা ৰূপায়ণ কৰিব পৰা পৰ্যায়সমূহৰ পৰামৰ্শ দিয়া সেই ক্ষেত্ৰৰ বাবে উমহতীয়া গুৰুত্বপূৰ্ণ বিষয়সমূহৰ সন্দৰ্ভত ৰাজ্যিক পৰিকল্পনাৰ উপৰিও হ'বলগীয়া ঐক্যবদ্ধ আৰু সমন্বিত আঞ্চলিক পৰিকল্পনাৰ বাবে প্ৰস্তাৱ প্ৰস্তুত কৰা আৰু আগবঢ়াই দিয়া ইয়াত পৰিষদত প্ৰতিনিধিত্ব কৰা কিছুমান বা সকলো ৰাজ্যৰ সাধাৰণ স্বাৰ্থ থকা যিকোনো বিষয়ৰ বিষয়ে আলোচনা কৰা হয় আৰু কেন্দ্ৰীয় চৰকাৰ আৰু সংশ্লিষ্ট ৰাজ্যসমূহৰ চৰকাৰসমূহক ল'বলগীয়া ব্যৱস্থাৰ বিষয়ে পৰামৰ্শ দিয়া হয় ইয়াৰ উপৰিও কেন্দ্ৰীয়লৈ আঞ্চলিক পৰিকল্পনাত অন্তৰ্ভুক্ত প্ৰকল্প আৰু আঁচনিসমূহৰ স্থান সম্পৰ্কে পৰিকল্পনা প্ৰস্তুত কৰে সামৰণি কনক্লুজন উত্তৰ পূব অঞ্চলৰ অৰ্থনৈতিক আৰু সামাজিক উন্নয়নৰ বাবে NEC হৈছে নডেল এজেন্সি আঞ্চলিক বৈষম্য কম কৰা সৰ্বাংগীন উন্নয়ন আৰু নিৰাপত্তা বৃদ্ধি কৰাটো সংস্থাটোৰ দায়িত্ব